গুড মৰ্নিং এভৰিৱান সকলোকে আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰম্ভ কৰি ওলাইছোঁ মোৰ চেনেলৰ দ্বিতীয় ব্লগ গতিকে শুৱাৰ পৰা উঠি আৰম্ভ কৰি দিলোঁ আৰু জাষ্ট শুৱাৰ পৰা উঠিছোঁহে হাত মুখ ধোৱাই নাই বিচনাতে আছোঁ এতিয়া উঠি হাত মুখ ধুই লওঁ নে কি কয় গতিকে বলক আৰম্ভ কৰোঁ আজিৰ ব্লগটো হোৱাৰ পৰা উঠিলোঁ উঠি পেলাই কিবা কিবি আৰু অলপ ঘূৰি পকি আহিছোঁ এতিয়া ৰাতিপুৱা আহাৰ খাওঁ আৰু কি আছে চাওঁ আহাৰত আজি আপোনালোকেও চাওক মই অকলে নাচাওঁ গতিকে আজি আছে ৰুটি চব্জি সয়াবিন আলু এইবিলাক চাগে চব্জি ইয়াতে তাৰপিছত আছে আপোনাৰ আচাৰ জলকীয়া তো ঘৰতে দিয়ে হোটেল বুলি নাভাবিব ঘৰে হয় তো এইখিনি ব্ৰেকফাষ্টত আছে গতিকে খাই শেষ কৰি লওঁ পিছত আহি আছোঁ আকৌ এতিয়া বাজিছে 10টা এতিয়া অলপ আগতে মানে কুৰিয়াৰ ছাৰ্ভিচৰ পৰা কল এটা আহিছিলে ফ্লিপকাৰ্টত মানে বস্তু এটা অৰ্ডাৰ দিছিলোঁ দামী আৰু ডাঙৰ বস্তু গতিকে সেইটো লৈ আনোগৈ বেছি দূৰত যাব নালাগে 3 কিলোমিটাৰমান যাব লাগিব পিছত আপোনালোকক দেখুৱাম ভিডিঅ'ৰ লাষ্টত গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গতিকে আগতে সেইটো লৈ আনোগৈ এই মাস্কখন লগাই লৈছোঁ এইটো মেইন আৰু ক'ৰবাত ওলাই গ'লে আজিকালি গতিকে বলক আৰম্ভ কৰোঁ যাত্ৰা এইটোৱে হৈছে আমাৰ ঘৰৰ সন্মুখেদি যোৱা ৰাস্তা এইটো ইয়াত আগতে ইমান ভাল নাছিলে আগতে মানে কেঁচা আছিল বৰষুণ দিলে আগতে যাবই নোৱাৰি এতিয়া ভাল হৈছে বেছি দিন হোৱা নাই কিন্তু এতিয়া গাড়ী চলাই মজাকৈ যাব পাৰি এতিয়া আহি পালোঁ আৰু য'ৰ পৰা মই বস্তুটো ল'ম গতিকে ইয়াতে বেছি দেৰি নকৰোঁ বস্তুটো লৈ লওঁ মানে যিটো বস্তুৰ কাৰণে আহিছিলোঁ সেইটো এতিয়া মানে লোৱা হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ ৰাস্তাতে আছোঁ এতিয়া ঘৰত গৈ দেখুৱাম আৰু আগতে অলপ থিয় হৈ পেলাই অলপ চাহ লৈ লওঁ সেইটো গছৰ তলতে থিয় হৈ আছোঁ ধুনীয়া বতাহ বলি আছে গৰমত মজা বতাহ আৰু ফ্ৰেছ লাগিছে আৰু ভাল লাগিছে ইয়াত থিয় হৈ অলপ সময় থিয় হৈ থাকোঁ লাহে ধীৰে ঘৰত যাওঁ কাম বন নাই ঘৰত গৈ কি কৰিম আৰু এতিয়া চাই থাকোঁ আপোনালোকেও ভাঙা চিঙা ৰাস্তা আৰু বহুত দিন আগত বনোৱা মেৰামতি কৰা নাই আৰু পিছত ইফালে যাম আৰু ইফালে গৈ আৰু ইফালে ৰাস্তা আছে ঘৰ যাম এতিয়া বহুত সময় থিয় হৈ থাকিলোঁ আৰু এতিয়া যাওঁগৈ ঘৰত গৈ আনবক্সিং কৰোঁ কি আনিছোঁ আপোনালোকেও চাব গতিকে গৈ থাকোঁ আৰু নে কি কয় ঘৰ আহি পালোহি এতিয়া মানে বস্তুটো আছে এয়া ডিক্কিৰ ভিতৰত এতিয়া ডিক্কিটো মানে চুইচ বেয়া হৈ আছে কিবা কেৰামতি কৰি খুলিব লাগিব গতিকে ইয়াৰ ভিতৰতে বস্তুটো আছে এইটো চাওক এই বস্তুটো আৰু কেইটামান চকলেট আছে আমাৰ বছৰৰ কাৰণে জাচিমৰ কাৰণে মানে আহি গ'ল ঠিক আছে আগতে তাক চকলেটখিনি দি লওঁ তাৰ হাতত এটা আছেই অলৰেডি এইটো মানে নাখায় ল'ব লাগে এতিয়া মানে ছিঙিব চেষ্টা কৰি আছে ছিঙি দিব লাগে মানে এতিয়া ছিঙি দিলোঁ সি খাই থাকক বলক আমি আনবক্সিং ষ্টাৰ্ট কৰোঁ আৰু খোলাৰ আগতে চেনিটাইজ কৰি লওঁ ভালকৈ আগতে এবাৰ কৰিছোঁ অনাৰ টাইমত এতিয়া আকৌ কৰি লওঁ পৰা এতিয়া চেনিটাইজ কৰা খতম হৈ গ'ল এতিয়া চাওঁ ভিতৰত কি আছে ছিঙি পেলাই
ভিতৰ বস্তু বনাই আছে ইয়াতো দেখোন চেনিটাইজ কৰিব লাগিব ঠিক আছে এইটো চেনিটাইজ কৰি লওঁ চেনিটাইজ কৰি লোৱাটো ভাল এয়া হৈ গ'ল চেনিটাইজেশ্যন এতিয়া ভিতৰত চাওক কি আছে এয়া চাওক কিমান ডাঙৰ বস্তু নহয় জানো এইটো মানে আজি অৰ্ডাৰ দিছিলোঁ আজি আনিলোঁ ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে প্ৰয়োজন হয় আজিলৈকে ভাবা নাই ল'ম বুলি পটককৈ অৰ্ডাৰ কৰি দিলোঁ লৈ ল'লোঁ আৰু দৰকাৰ পৰে মাজে মাজে আৰু ইয়াৰ দামটো দেখাই দিওঁ চাওক বহুত দামী বস্তুটো এইটো চাইছিল কিমান দাম 193 হয়নে নহয় দামী বস্তু এইটো এতিয়া সন্ধিয়া হৈ গ'ল আমাৰ জাছিম আহমেদ বছ খেলি আছে খেল মানে দৌৰা আৰু সেয়া মাটি কচৰি থকা এতিয়া খাম আমি এটা বস্তু সেইটো হৈছে ফুচকা এয়া চাওক তেতেলী পানী তাৰপিছত এয়া আলু পিটিকা ফুচকা ধুনীয়া লাগিছে নাই সকলোৱে খাই লওক এটা এটা ইয়াৰ পৰা লৈ ঠিক আছে এটা ট্ৰাই কৰোঁ খাই পেলাই কেনেকুৱা লাগে এয়া আলু পিটিকা লৈলোঁ আলু পিটিকা লৈ ল'লোঁ প্ৰথমতে ইয়াৰ পিছতে মেইন বস্তুটো তেতেলী টেঙা ৰস এতিয়া আৰু ভৰাই দিওঁ ধুনীয়াকৈ মুখৰ ভিতৰত মজা আৰু দেই এতিয়া ৰাতি হৈ গ'ল আৰু এতিয়া বহুত গৰম দিছে সেইকাৰণে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব নতুন নতুন ব্লগ বনাই আছোঁ কিবা কিবি ভুল হ'বও পাৰে তো গতিকে এইবিলাক কমেণ্ট কৰি জনাই দিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেলটোও দবাই দিব আৰু এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে এই ভিডিঅ'টো মই এইয়া মাইক ব্যৱহাৰ কৰি বনাইছোঁ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব গতিকে আজিৰ ভিডিঅ'টোতে এইখিনি থাকক ধন্যবাদ